Hi friends, welcome to my channel Assamese Story. এখন হাবিত এটা হৰিণ আছিল। এদিনাখন পুখুৰীত পানী খাওঁতে পানীৰ তলত সি তাৰ প্ৰতিবিম্বটো দেখিছিল। পানীৰ তলত দেখা তাৰ শিংযোৰে তাক সন্তোষিত কৰিছিল আৰু তাৰ সুন্দৰ শিং দুটাৰ বাবে সি গৌৰৱবোধ কৰিছিল। কিন্তু সি তাৰ ক্ষীণ আৰু কদাকাৰ ঠেং কেইখন দেখি লাজ পাইছিল। সি তাৰ ঠেং কেইখন বেয়া পাইছিল। তাৰ পাছত হঠাতে কেইজনমান চিকাৰী তাৰ ওচৰলৈ আহি থকা দেখিছিল। সি দৌৰি আঁতৰিছিল আৰু জোপোহা এটাত লুকুৱাবৰ যত্ন কৰিছিল। কিন্তু তাৰ শিংকেইটা দেখা হৈ থকাৰ বাবে লুকাব পৰা নাছিল। যেতিয়া চিকাৰীবিলাক অতি ওচৰলৈ আহিছিল তেতিয়া সি বেগাই দৌৰিছিল। তাৰ কদাকাৰ ঠেংকেইখনে তাৰ জীৱন ৰক্ষা কৰিছিল। তেতিয়া সি তাৰ মূৰ্খামি বুজিছিল। সি তাৰ শিংযোৰ ভাল পাইছিল, কিন্তু সিহঁতে তাৰ মৃত্যু ঘটাব বিচাৰিছিল। সি তাৰ ঠেংকেইখন বেয়া পাইছিল, কিন্তু সিহঁতে তাৰ জীৱন ৰক্ষা কৰিছিল। সি তেতিয়া অনুভৱ কৰিছিল যে ৰূপে নহয় গুণেহে তাৰ জীৱন ৰক্ষা কৰিছিল। If you like my channel, then you subscribe this, like this and share this.